মাঘ বিহুৰ বন্ধৰ শেষত আজি আকৌ গুৱাহাটীলৈকে যোৱাৰ সময় আহি গ'ল। ৰাতিপুৱাই আজি বগা কাপোৰ সাজ উলিয়াই লৈছোঁ। এই যে দেখুৱাইছিলোঁ গাড়ীত দহি গুঠি আনিছিলোঁ। কেনে লাগিছে বাৰু? পিন্ধিলোঁ, ফটো উঠিলোঁ, ৰিলছো বনালোঁ। তাৰপিছত আকৌ এইযোৰ কাপোৰ উলিয়ালোঁ। চাওকচোন, ইস্ত্ৰি কৰিব লওঁতেই কাৰেণ্টটো গ'ল। এক্টিং কৰা নাই দেই, সঁচাকেই গৈছিলে। এই কাপোৰ সাজ পিছে শাহুৱেই দিলে। অহা মাহত মোৰ বাৰ্থডে আছে। বাৰ্থডে বুলি গিফ্ট। কেনেকুৱা লাগিছে বাৰু? ৰেডি হৈ মেলি ভাত পানী খাই গুৱাহাটীলৈ বুলি ৰাওনা দিলোঁ। আজি যে গোটেই ৰাস্তাটোত ইমান কুঁৱলী আৰু একেবাৰে সাৰ কঁপোৱা ঠাণ্ডা বতাহ। পিছে ভালেই লাগিলে, এনেকুৱা বতৰত জাৰ্ণি কৰি ভাল লাগে। ধুনীয়া ধুনীয়া গান কেইটামান শুনি গুৱাহাটী আহি পালোঁ। এই ঠাণ্ডা বতৰত ফটাফট ভৰি হাত ধুই কিতাপ এখন লৈ কম্বলৰ তলত সোমাওঁ। আজিলৈ বাই বাই।